হেল্ল' বন্ধুসকল, মোৰ নাম বিশাল আৰু আপুনি দেখি আছে ক্ৰিয়েটিভ বিশাল চেনেল আৰু এটা নতুন ভিডিঅ' আপোনাক স্বাগতম জনাইছোঁ। আপুনি যদি মোৰ চেনেল প্ৰথমবাৰ এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগে লাইক কৰিব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি যে আপোনাৰ বিলৰ কাগজটো আছে, এইটোতো দেখিছে আপোনাৰ বিলৰ কাগজটো অলপ বিল বেছি আছে বা কিবা অসুবিধা পাই আছে, বিলৰ কাগজটো ধৰি লওক হেৰাই গ'ল, তে আপুনি অনলাইন ডাউনলোড কৰি মিলাব পাৰে যিহেতু আপোনাৰ এই বিলৰ কাগজটো যিটো দিছে অৰিজিনেল নে ডুপ্লিকেট। আজি এইটো ভিডিঅ' জানিবলৈ হ'লে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু ভিডিঅ'টো ভাল লাগে লাইক কৰিব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি যিকোনো ব্ৰাউজাৰ এটা অন কৰিব। মোৰ ডিছক্ৰিপশ্যন লিংক দিয়া আছে, এই লিংকত ক্লিক কৰি আপুনি মই লিংকটো পেষ্ট কৰি দিছোঁ। আপুনি লিংকত ক্লিক কৰি এনেকুৱা পেজত আহি যাব। পেজত অহাৰ পিছত আপোনাৰ কনজিউমাৰ ID বিলৰ কাগজত দেখিব আপুনি কনজিউমাৰ নাম্বাৰ এটা লিখা থাকে, 1 2 কিবা কিবি 11টা লিখা থাকে কনজিউমাৰ নাম্বাৰ। এই কনজিউমাৰ নাম্বাৰটো ইয়াত লিখি ল'ব। মই দেখাই দিছোঁ কনজিউমাৰ নাম্বাৰ কোনটো। আপোনাৰ এনেকুৱা কনজিউমাৰ নাম্বাৰ এটা লিখি থাকিব। মই কনজিউমাৰ নাম্বাৰটো দেখাই দিছোঁ। এনেকুৱা আপোনাৰ 1 to 1 এনেকুৱা 11টা 12টা নম্বৰ লিখা থাকিব। এই কনজিউমাৰ নাম্বাৰবোৰ লিখা থাকিব, ইয়াত দি দিব। তারপরে ক্যাপচ ইয়াত সেম টু সেম যেনেকুৱা আছে তেনেকুৱা দি দিব। মই দি আছোঁ। তাৰপিছত ইয়াত এই ভেৰিফাইড ক্লিক কৰিব। মোৰ ক্যাপচটো ভুল হৈ গ'ল, আকৌ দি আছোঁ। ভেৰিফাইড ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ এয়া এমাউণ্ট দেখুৱাই আছে, ডিউ ডেট আছে, ইনভইচ PDF এনেকুৱা দেখুৱাই আছে। এনেকুৱা দেখাব আপোনাৰ, এনেকুৱা দেখাব। তাৰপিছত ইয়াত দেখাইছে যে PDFটো লিখা আছে, এই PDFত ক্লিক কৰিব ডাউনলোড কৰিবলৈ হ'লে। মই PDFত ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত আপুনি ইয়াত দেখা পাইছে এই ডাউনলোডৰ অপশ্যন আহি গ'ল। এই ডাউনলোডত ক্লিক কৰি দিব। ইয়াত ডাউনলোডিং দেখুৱাইছে আৰু ইয়াত চাইডত দেখা পাইছে অ'পেন, এই অ'পেনত ক্লিক কৰিব। ক্লিক কৰিছে এতিয়া আপোনাৰ বিলটো এনেকুৱা অ'পন হৈ যাব। আপুনি এই আপোনাৰ আৰু এটা যিটো আছে এইটো আপুনি মিলাব পাৰিব, এইটো অৰিজিনেল নে ডুপ্লিকেট। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগে লাইক কৰিব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ কাৰণে ইমানেই বন্ধুসকল, আৰু কৈ থাকক জয় আই অসম।